खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि बाक्सानि कक्लाबारियाव कंग्रेसनि जयनिं हाबाफारि बीपीएफ आरो यूपीपीएलनि मददगिरिफोरा कंग्रेस राजखान्थि हानजायाव जयनिं जादों गासै 40 बीपीएफ आरो यूपीपीएलनि मददगिरिफोरा कंग्रेस राजखान्थि हानजायाव जयनिं जादों नंगौ बीटीसी बिसायख'थिया खाथिनिफ्राय खाथि सफैनाय लोगो लोगोनो मोनफ्रोमबो राजखान्थि हानजानि जयनिं हाबाफारि लानाया सोलिगासिनो दं गोबां समफोराव गुबुन गुबुन दलनि जयनिं हाबाफारि लानायखौ जों बे समाव नुनो मोनगासिनो दं थिग बेबायदिनो दिनैबो बाक्सा जिल्ला 22 नं कक्लाबारि बियाबनि सिङाव थानाय फुकुरिफारायाव बीपीएफ आरो यूपीपीएलनि गासै 40 मददगिरिफोरा कंग्रेस राजखान्थि हानजायाव जयनिं जायो नैजिनं कक्लाबारि बियाबनि कंग्रेस राजखान्थि हानजानि टिकेट दाबिदार जगदीश मदाहिनि मेल सामलायनायाव दिनैनि कंग्रेस राजखान्थि हानजानि जयनिं हाबाफारिया जानानै थाङो बाक्सा जिल्लानि जिल्ला अबजार्भार बिथाङा खौरांगिरिनि गेजेरजों बेबाराव कंग्रेस राजखान्थि हानजाया बिटिआरआव दखल खालामगोन होनना फोरमायथियो दानिया फैदो बिथांनि आबुं बाथ्राखौ जों खोनासंलांनि আজি আমাৰ কক্লাবাৰী সমষ্টিৰ কংগ্ৰেছ পাৰ্টিৰ দলৰ আজি আমাৰ যোগদান প্ৰগ্ৰাম চলি আছে এহে আজি আমাৰ প্ৰতিটো প্ৰাৰ্থী যোগদানসকল আহি আমাৰ কক্লাবাৰী ব্লক অফিচত অনুষ্ঠিত হৈছে আৰু এই মৰ্মে আমাৰ আজি যোগদানৰ পৰিস্থিতি পৰিক্ৰমে 40 জন প্ৰাৰ্থীৰ পৰা যোগদান আহিছে আপোনাৰ এপিপিএল ফালৰ পৰা আহিছে আপোনাৰ 15 জন যোগদান কৰিছে আমাৰ প্ৰাৰ্থীত আৰু এপিএফৰ দলৰ পৰা আমাৰ প্ৰাৰ্থীৰ আজি যোগদান কৰা হৈছে 25 জন টোটেল 40 গৰাকী প্ৰাৰ্থী আজি আমাৰ কক্লাবাৰী ব্লক অফিচত যোগদান কৰা হৈছে ইপিপিএল দলৰ প্ৰতি মহভংগ হৈছে নেকি আচলতে ইপিপিএলৰ প্ৰতিটো মহভংগটো হৈছে তেওঁলোকৰ বৰ্তমান ক'বা গ'লে ইপিপিএলৰ এনেকুৱা পৰিস্থিতি হৈছে তাৰ মানে একেবাৰে শূন্য বিচ্ছিন্ন হৈ গৈছে তেওঁলোকৰ পৰিস্থিতিটো একেবাৰে বেয়া আজি ক'ব গ'লে কি কাৰণত বেয়া হৈছে তেওঁলোকৰ চৰিত্ৰৰ কাৰণে বেয়া হৈছে একচুৱেলি তেওঁলোকৰ চৰিত্ৰ যদি ভাল লগা হয় হয়তো আৰু 5 বছৰ তেওঁলোকে পাব্লিকৰ পৰা সমৰ্থন পালা হয় কিন্তু তেওঁলোকৰ 5 বছৰ কমপ্লিট নহতে এনেকুৱা দুৰ্নীতি হৈ আছে তেওঁলোকে কৈ আছে উন্নয়ন কৰিছে আমাৰ এপিনে মাননীয় প্ৰমোদ ছাৰে কৈ আছে আমাৰ বিটিসি বহুতখিনি উন্নয়ন হোৱা বুলি কৈছে ৰাস্তা ঘাট পদলিৰ পৰা তেওঁলোকে বহুতখিনি কৈ আছে কিন্তু আমি এতিয়া দেখা পাই আছো তেওঁলোকৰ উন্নয়নৰ কথাটো কোৱা গ'লে বহুতখিনি মিছা আজি কি কৰি আছে কিছু ৰাস্তা ঘাট এনেকুৱা অৱস্থা হৈ আছে মানে আর কি কৰিম সাইকেলেও যাব নোৱাৰা অৱস্থা হৈছে আৰু কিছু ৰাস্তাত মানে 50 মিটাৰ আঁতৰত ব্লক সিসি ব্লক দিছে আৰু 100 মিটাৰ আঁতৰত হল চেন গেবেল এনেকুৱা কাম কৰি আছে আৰু কিছু সমষ্টিটো একেবাৰে দুৰ্নীতি বেয়া হৈ গৈছে মানে তেওঁলোকৰ পৰিবেশবিলাক ক'বা গ'লে বহুতখিনি মানে বিপিএফৰ দিনত যিমান কৰিছিল তেওঁলোকে সেইখিনিও কৰিব পৰা নাই কংগ্ৰেছৰ এটা নিশ্চয় ভাল হ'ব কংগ্ৰেছৰ নিশ্চয় ভাল হ'ব মই আৰু আশা কৰোঁ আৰু আমাৰ এতিয়া বিটিসি ইলেকশ্যনত বৰ্তমান কংগ্ৰেছ দলত মানুহ এনেকুৱা আহি আছে এনেকুৱা যোগদান কৰি আছে নিশ্চয় ভাল হ'ব বুলি ভাবোঁ আৰু আমাৰ কক্লাবাৰী সমষ্টিটো কংগ্ৰেছ একদম জিন্দাবাদ হৈ যাব এইটো 100% দায়িত্ব পোৱাৰ পিছত কংগ্ৰেছৰ এক উত্থান দেখিবলৈ পোৱা গৈছে এবাৰ বিটিআৰতো আপোনালোকে নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে কি দেখিছে এবাৰ কেনে ধৰণৰ হ'ব ইট ইজ 110% সিওৰ গৌৰৱ গগৈ লিডাৰশ্বিপ ইজ দ্য মেইন লিডাৰশ্বিপ আচলতে কথাটো হ'ল গৌৰৱ গগৈ এনেকুৱা এজন মানুহ যাৰ নেতৃত্বত ভাৰত চৰকাৰেও তাৰমানে কি কৰে দপদপনি তেওঁলোকৰ দপদপনিত ভয় কৰে গৌৰৱ গগৈৰ দপদপনিত ভয় কৰে আৰু গৌৰৱ গগৈ টু দা পইণ্ট প্ৰতিটো কথাত অন ৰেকৰ্ড তেওঁ মিছলেড নকৰে কোনো মানুহক মিছলেড নকৰে অন ৰেকৰ্ড তেওঁ মানে যুক্তি সহকাৰে কথা কয় আৰু সেইকাৰণে গৌৰৱ গগৈৰ লগত
ভাৰত চৰকাৰৰ লগতে আৰু আমাৰ অসম গভৰ্ণমেণ্টৰ প্ৰত্যেকজন মানে মন্ত্ৰীয়ে মুখ্যমন্ত্ৰী সকলোৱে ভয় কৰে আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰতিগৰাকী মোৰ শ্ৰদ্ধাৰ নেতা কৰ্মী কাৰ্যকৰ্তা সকলোৱে ওলাই আহিছে গৌৰৱ গগৈৰ নেতৃত্বত অসমখনক এখন সুস্থ সবল সমাজ গঢ়াৰ দিশত আগবাঢ়িছে আৰু অসমত কংগ্ৰেছৰ নেতৃত্বত এখন সুস্থ সবল চৰকাৰ গঠন কৰাৰ কাৰণে আগবাঢ়ি আছে। আজি ককলাবাৰী সমষ্টিত উপস্থিত হৈছে, কি দেখিছে ইয়াৰ প্ৰতিচ্ছবি এইবাৰ? ককলাবাৰীত উপস্থিত এইটো খুবেই ভাল লাগিছে। বৰ্তমান UPPLৰ চৰকাৰ চলি আছে ককলাবাৰী BTRত আৰু তাৰ তেনেকুৱা ক্ষেত্ৰত যদি ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ মোৰ শ্ৰদ্ধাৰ নেতা কৰ্মীসকল আহি এনেকৈ উপবিষ্ট হৈছে, আজিৰ এই মিটিংখন সৰ্বাংগ সুন্দৰ কৰিছে, খুবেই ভাল লাগিছে। আমি নিশ্চিত যে আমি এইবাৰ কি কৰিম, BTR দখল কৰিমেই, আমি চিয়'ৰ। কিমানখন চিটত এইবাৰ আপোনালোকে প্ৰতিদ্বন্দ্বিতা কৰিব? আমিতো গোটেইকেইখন চিটতে প্ৰতিদ্বন্দ্বিতা কৰিম। কেনেধৰণৰ হ'ব ফলাফল এইবাৰ? ভাল হ'ব, খুবেই ভাল হ'ব, খুবেই ভাল হ'ব, কাৰণ BTRত মানুহৰ যিটো সঁহাৰি, এই সঁহাৰিটোক লৈ পেলাই খুবেই আশাবাদী আমি। ভাল হ'ব, ফলাফল ভাল ফলাফল হেৰি কৰিম। UPPL BJP একত্ৰিত হৈ নিৰ্বাচন খেলিছিল, কিন্তু এইবাৰ তেখেতসকলে অকলশৰীয়াভাৱে প্ৰত্যেকে নিৰ্বাচন খেলিব, কিবা ফেক্টৰ হ'ব নেকি? সেইটোতো আমি ফেক্টৰ বুলি নাভাবোৱেই, কাৰণ তেওঁলোকে প্ৰতিবাৰ নিৰ্বাচনৰ আগত মানে কি কৰে, দেখাত লগ হৈ নাথাকে, ভিতৰে ভিতৰে তেওঁলোকৰ বুজা পৰা থাকে, BJPৰ লগত দেখাত লগ হৈ নাথাকে, ভিতৰে ভিতৰি মানে বুজা পৰা থাকে, সেইটো আমিতো ফেক্টৰ বুলি নাভাবোঁ। গ্ৰাম্য মহিলাৰে প্ৰশ্ন উত্থাপন কৰিছে, BTRত 1 নম্বৰ স্থানত থাকিব BPF, দ্বিতীয় স্থানত থাকিব BJP, তৃতীয়ত থাকিব UPPL আৰু কংগ্ৰেছ কোনো ফেক্টৰে নহয় বুলি। সেইটো তেওঁহে কোৱা কথা, সেইটোতো মানে কি BTRৰ সৰ্বসাধাৰণ ৰাইজে কোৱা কথা নহয়, সেইটো তেওঁৰ ব্যক্তিগত কথা। ব্যক্তিগত কথাটো সকলোৱে সকলো কথা ক'ব পাৰে, সেইটো ইম্পেক্ট নকৰে। আজি ইয়াত বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰিছিল, কি ক'ব আচলতে, ইয়াৰ পৰা কি বুজাব বিচাৰে? এই যোগদানৰ দ্বাৰাই মানুহক প্ৰতিফলিত কৰে, ইয়াৰ দ্বাৰাই প্ৰতিস্ফুট হৈছে যে BTRত যে কংগ্ৰেছে দখল কৰিব, BTRখন যে কংগ্ৰেছে দখল কৰিব, এই বিশাল যোগদানৰ দ্বাৰাই গম পায়। প্ৰাৰ্থীৰ তালিকা কেতিয়ালৈকে দিব? প্ৰাৰ্থী তালিকা অলপ সময় ল'ব, কেতিয়া দিব সেইটো নিৰ্ধাৰিত মই ক'ব নোৱাৰিম, অলপ সময় ল'ব।